কি মৰ্মান্তিক খবৰ, জুবিন দা আৰু নাই। মানি ল'ব পাৰিনে, বিশ্বাস কৰিব পাৰিনে, জুবিন দা আৰু আমাৰ মাজত নাই। বিধাতাই আমাক কিয় এনেকুৱা এটা দুখ দিলে? আমি অসমৰ লক্ষ লক্ষ জনতাই কি দুখ কৰিছিলোঁ, কি অপৰাধ কৰিছিলোঁ, যি কাৰণে জুবিন দাক ইমান সোনকালে আমাৰ মাজৰ পৰা লৈ গ'ল। ইমান সোনকালে সময়টো হোৱা নাছিল। আমি কিবা অপৰাধ কৰিছিলোঁ নেকি? জুবিন দাৰ দৰে এজন মহান ব্যক্তি, ইমান এখন বিশাল অন্তৰৰ এজন ব্যক্তি, ইমান ডাঙৰ এক সত্তাক ইমান সোনকালে অকালতে লৈ গুচি গ'লা। ভগৱান, ইমান নিষ্ঠুৰ কিয় তুমি? সহিব পৰা নাই, এতিয়ালৈ একচেপ্ট কৰিব পৰা নাই যে জুবিন দা নাই। জুবিন দাক ব্যক্তিগতভাৱে লগ নাপালোঁ, কিন্তু তেওঁৰ ব্যক্তিত্ব বুজি পাইছিলোঁ। তেওঁৰ বিভিন্ন ইণ্টাৰভিউ, বিভিন্ন এক্টিভিটি আদিৰ পৰা তেওঁৰ বিশাল অন্তৰৰ কথা বুজিব পাৰিছিলোঁ। তেওঁৰ শিশুসুলভ মন, তেওঁৰ সততা, তেওঁৰ স্পষ্টবাদিতা, কালৈকো ভয় নকৰা বেপৰোৱা মনোভাৱ কোনে কৰিব পাৰে? এজন সৎ অন্তৰৰ মানুহে সেই জুবিন দাক ব্যক্তিগতভাৱে লগ পাম বুলি ভাবিছিলোঁ। নিজৰ দুটামান কাম আছে, নিজৰ কামকেইটা কৰি তাৰপিছত যাম জুবিন দাৰ ওচৰলৈ, তেখেতক দেখুৱাম, তেখেতৰ পৰা পৰামৰ্শ ল'ম, দুটা কথা শিকি আহিম, নিজৰ এটা পৰিচয় দিম। কিন্তু হৈ নুঠিলগৈ, তাৰ আগতেই জুবিন দা গুচি গ'ল। হাইস্কুলত থকাৰ পৰা জুবিন দাৰ প্ৰথম আৰম্ভণি, 92 চনত জুবিন দাৰ যিটো আৰম্ভণি, অনামিকা এলবামৰে জুবিন দাৰ আৰম্ভণি। তেতিয়াৰ পৰা জুবিন দাৰ গান শুনিছোঁ আৰু প্ৰত্যেকটো গান শুনি আহিছোঁ। তেনেকেই আজি 30 বছৰ অধিক কাল জুবিন দাই 38,000ৰ অধিক গান গালে। তেওঁৰ প্ৰত্যেকটো গানে হৃদয় চুই যায়। এনে কণ্ঠৰ অধিকাৰী জুবিন দাক এবাৰ লগ পোৱাৰ সপোন থাকিয়েই গ'ল। জুবিন দাৰো কিমান কাম বাকী থাকি গ'ল। তেখেতৰ নতুন চিনেমাখনৰ ৰিলিজৰ বাবে তেওঁ কিমান এক্সাইটেড আছিল। ৰিলিজৰ 1 মাহ আগতে তেওঁক লৈ গ'ল, বিধাতাই লৈ গ'ল তেখেতক। অসমৰ লক্ষ লক্ষ জনতাই আজি কান্দিছে। নাই, সহ্য কৰিব পৰা নাই, মানি ল'ব পৰা নাই, জুবিন দা আৰু নাই। এতিয়ালৈতো মানিব পৰা নাই।